ছাত্ৰ ছাত্ৰীসকল, আজি আমি মাই নেটিভ লেণ্ড নামৰ কবিতাটো আলোচনা কৰিম। নেটিভ লেণ্ডৰ যিটো ডিক্সনেৰী মিনিং সেইটো হৈছে দ্য কাণ্ট্ৰি ইন হুইচ ওৱান ৱাজ বৰ্ণ, মানে এজন ব্যক্তিয়ে জন্মগ্ৰহণ কৰা নিজৰ যিখন দেশ সেই দেশখনক কোৱা হয় নেটিভ লেণ্ড। গতিকে সংক্ষেপে ক'বলৈ গ'লে নেটিভ লেণ্ড মানে হৈছে নিজৰ বাৰ্থ প্লেচ, নিজৰ জন্মভূমি বা মাতৃভূমি। ঠিক আছে, গতিকে এই কবিতাটোত মূলতঃ দুজন ব্যক্তিৰ কথোপকথন দাঙি ধৰিছে। এজন হৈছে কবি আৰু আনজন হৈছে এজন অন্ধ ব্যক্তি। যে অন্ধ ব্যক্তিজনে কবিক সোধে যে তেওঁৰ নেটিভ লেণ্ড বা নিজৰ মাতৃভূমি বা জন্মভূমিখন কেনেকুৱা, আৰু কবিয়ে তেওঁৰ চাৰিওফালে থকা যি প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উদাহৰণ লৈ সেই বৃদ্ধ অন্ধ লোকজনক তেওঁৰ যি নেটিভ লেণ্ড সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়াইছে। গতিকে কবিতাটোত কেনেদৰে সেই উদাহৰণসমূহ দিছে কবিয়ে, তাকে আমি আজি এই ভিডিঅ'টো আলোচনা কৰিম। তোমালোকে সকলোৱে মন দি শুনিবা। হি আস্কড মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, যে ৰাস্তাৰ কাষত বা ৰাস্তাত ৰৈ থকা বৃদ্ধ লোকজনে মোক সুধিছিল। আস্ক মানে সোধা আৰু ষ্ট্ৰীট মানে হৈছে ৰাস্তা। ব্লাইণ্ড লনলি এণ্ড পুৰাৰ দেন মি, যে অন্ধ, ব্লাইণ্ড মানে হৈছে অন্ধ, লনলি মানে হৈছে অকলশৰীয়া, আৰু পুৰাৰ মানে হৈছে যে দুখীয়া। ঠিক আছে, গতিকে ৰাস্তাত ৰৈ থকা এজন অন্ধ, অকলশৰীয়া আৰু দুখীয়া বৃদ্ধ লোকজনে মোক সুধিছিল। কি বুলি সুধিছিল? যে টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, যে মোক কোৱা, টেল মি মানে হৈছে মোক কোৱা, হোৱাট মাই লেণ্ড ইজ লাইক, যে মোৰ ভূমিখন মানে মোৰ জন্মভূমিখন কেনেকুৱা সেইটো মোক কোৱা। ব্ৰেথ ককা, আই ছেইড ব্ৰেথ ডিপ, গতিকে মই কৈছিলোঁ, আই ছেইড মানে হৈছে মই কৈছিলোঁ, ব্ৰেথ ককা, যে উশাহ লোৱা, ব্ৰেথ মানে হৈছে উশাহ লোৱা, যে উশাহ লোৱা ককা, ব্ৰেথ ডিপ, গভীৰভাৱে উশাহ লোৱা। দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইউৰ চাইল্ডহুড ফ্ৰেণ্ডছ ইজ হোৱাট ইউৰ লেণ্ড ইজ লাইক। চ' দ্য ৱাৰ্ম এয়াৰ মানে হৈছে গৰম যি বতাহ, উষ্ণ যি বতাহ। ডেট ৰিমাইণ্ডছ ইউ, যিয়ে তোমাক মনত পেলাই দিয়ে, অফ ইউৰ চাইল্ডহুড ফ্ৰেণ্ডছ, তোমাৰ ল'ৰালিৰ বন্ধুসকলক, ইজ হোৱাট ইউৰ লেণ্ড ইজ লাইক, তোমাৰ ভূমিখনো বা তোমাৰ জন্মভূমিখনো ঠিক তেনেকুৱাই। দ্য কুল ব্ৰিজ অন ইউৰ ফেচ দিছ মৰ্ন, আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন, ইজ দ্য পিচফুল ব্ৰেথ অফ ইউৰ লেণ্ড। গতিকে কি কৈছে যে দ্য কুল ব্ৰিজ, দ্য কুল মানে হৈছে ঠাণ্ডা আৰু ব্ৰিজ মানে হৈছে বতাহ, অন ইউৰ ফেচ দিছ মৰ্ন, যে ৰাতিপুৱা, আজি ৰাতিপুৱা তোমাৰ মুখত স্পৰ্শ কৰা যি ঠাণ্ডা বতাহ, আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন, চ' থাণ্ডাৰ মানে হৈছে ঢেৰেকনি আৰু ৰেইন মানে হৈছে বৰষুণ, যে কালি নিশাৰ, লাষ্ট নাইটছ মানে কালি নিশাৰ, এণ্ডলেছ মানে হৈছে অন্তহীন, যে কালি নিশাৰ অন্তহীন যি ধুমুহা আৰু বৰষুণ, ইয়াৰ পিছত তোমাৰ মুখত স্পৰ্শ কৰা যিটো ঠাণ্ডা বতাহ, ইজ দ্য পিচফুল ব্ৰেথ অফ ইউৰ লেণ্ড। গতিকে সেই ঠাণ্ডা বতাহটোৱেই হৈছে তোমাৰ ভূমিখনৰ বা তোমাৰ মাতৃভূমিৰ পিচফুল ব্ৰেথ, মানে শান্তিপূৰ্ণ উশাহ। দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটল বেবী টাইড টু হাৰ মাদাৰ্ছ ষ্টাৰ্ডি বেক, ইজ দ্য ছইল অফ হুইচ ইউৰ লেণ্ড ইজ মেইড। এতিয়া কণ্টেণ্টেড মানে হৈছে সন্তুষ্টিজনক, আৰু গাৰ্গলিং মানে হৈছে কলকলিন লোৱা মানে। ঠিক আছে, সৰু সৰু কেঁচুৱাবিলাকে কলকলিন লয় যে সেইটো। তেওঁলোকক মই ভিডিঅ' এটা দিছোঁ, চাই লোৱা কলকলিন লোৱা কোন কাক বোলে। গতিকে বুজি পালা নহয়? ঠিক আছে ন? দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটল বেবী টাইড টু হাৰ মাদাৰ্ছ ষ্টাৰ্ডি বেক। গতিকে ষ্টাৰ্ডি বেক মানে হৈছে, বেক মানে পিঠি আৰু ষ্টাৰ্ডি মানে হৈছে শক্তিশালী। গতিকে ইয়াত কি কৈছে যে মাকৰ শক্তিশালী পিঠিত বান্ধি ৰখা সৰু কেঁচুৱাটোৰ যি সন্তুষ্টিজনক কলকলনি, ইজ দ্য ছইল অফ হুইচ ইউৰ লেণ্ড ইজ মেড, যে তোমাৰ মাতৃভূমিখন গঠন হোৱা মাটিখিনিও ঠিক তেনেকুৱাই। অৰ্থাৎ ইয়াত কবিয়ে ক'ব বিচাৰিছে যে শিশু বান্ধি ৰখা
এগৰাকী মাতৃৰ পিঠিখন যিমান শক্তিশালী, ঠিক সেইদৰে সেই বৃদ্ধ লোকজনৰ জন্মস্থানৰ মাটিখিনিও সমানেই শক্তিশালী বা সমানেই কঠিন। The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native lands. So ইয়াত কি কৈছে? The chorus of the cuckoo and sparrows. So chorus মানে হৈছে সমবেত সংগীত, ঠিক আছে? আৰু cuckoo মানে হৈছে কুলি আৰু sparrow মানে হৈছে ঘনচিৰিকা, ঠিক আছে? গতিকে কুলি আৰু ঘনচিৰিকাই মিলি যি গীত গায়, একেলগ হৈ যি গীত গায়, as they play around the treetops near. So treetops মানে গছৰ ওপৰত, আৰু play মানে খেলা। গতিকে গছৰ ওপৰত খেলি খেলি কুলি আৰু ঘনচিৰিকা চৰাইয়ে যি গীত জুৰে is what shapes your native land. আৰু সেই গীতসমূহেই তোমাৰ জন্মভূমিখনক আকৃতি প্ৰদান কৰে। So shape মানে হৈছে আকৃতি, ঠিক আছে? The distant roll of the bihu dhol, the pepa and gagana my neighbors play, the heady aroma of the pitha and laru, the scent of evening prayer in a namghar, masjid and church, this make the soul of your beloved land. So ইয়াত distant মানে হৈছে দূৰৰ, okay? So দূৰৰ পৰা ভাহি অহা যি ঢোলৰ শব্দ, the distant roll of the bihu dhol, the pepa and gagana my neighbors play. Neighbor মানে হৈছে ওচৰ চুবুৰীয়া, আৰু মোৰ ওচৰ চুবুৰীয়াই বজোৱা পেপা আৰু গগনা, the heady aroma of pitha and laru. Heady aroma, aroma মানে হৈছে সুগন্ধ, আৰু heady মানে হৈছে তীব্ৰ, ঠিক আছে? So পিঠা আৰু লাৰুৰ যি তীব্ৰ সুগন্ধি, the scent of the evening prayer, আৰু আবেলি সময়ত কৰা প্ৰাৰ্থনাৰ যি শব্দ, in a নামঘৰ, মছজিদ, চাৰ্চ. So নামঘৰ, মছজিদ আৰু চাৰ্চত আবেলি কৰা প্ৰাৰ্থনাৰ যি শব্দ, this make the soul of your beloved land. So soul মানে হৈছে আত্মা, আৰু beloved মানে হৈছে প্ৰিয় বা মৰমৰ। গতিকে এই সকলোবোৰ মিলি তোমাৰ যি মৰমৰ জন্মভূমি বা তোমাৰ যি মৰমৰ মাতৃভূমি, এই মাতৃভূমিখনৰ আত্মাটোক প্ৰস্তুত কৰে বা আত্মাটোক সকলোকে লৈ গঠন কৰে। গতিকে ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ তোমালোকে কবিতাটো বুজি পাইছা। যদিহে নুবুজা কিবা থাকে তেন্তে হ'লে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত গৈ তোমালোকে কমেণ্ট কৰি মোক সুধিব পাৰা। তাৰোপৰি তোমালোকে নিজৰ নিজৰ নাম আৰু ৰোল নম্বৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিবা, ঠিক আছে? তোমালোকে হোৱাটছএপ গ্ৰুপত কমেণ্ট কৰিব নালাগে, এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যন দেখিছা নহয়, ইয়াতে গৈ কমেণ্ট কৰিলে হ'ব। তেতিয়া মই গম পাম তোমালোকে ভিডিঅ'টো চাইছে নে নাই চোৱা, ঠিক আছে? গতিকে আজিলৈ ইমানেই। থেংক ইউ।